তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰত শুনি ধৰে তুলসীও মৰি গ'ল পাতো সৰি গ'ল ভকতে গাঁঠিলে মালা। নমস্কাৰ ভিউৱাৰ্ছ, মই মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল উজনিৰ পৰা নামনি। আজি কাতি বিহু, আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাব। বিহু অসমীয়াৰ প্ৰাণ, সেয়েহে প্ৰত্যেকজন অসমীয়াই বিহুক উলহ মালহেৰে পালন কৰে। বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। কাতি বিহুক আমি কঙালী বিহু বুলি কওঁ। আজিৰ দিনটোত আমি কি কি কৰোঁ, কেনেকুৱাকৈ কাতি বিহু উদযাপন কৰোঁ সেয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বলক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। জানো পৃথিৱীৰ গোলকীয় উষ্ণতা বহুত বাঢ়ি গৈছে। আমি সেইবাবে প্ৰকৃতিক দুখ দিওঁ যে এই কাতি মাহ পৰিলে তথাপিতো ঠাণ্ডা আহি পৰা নাই। কিন্তু আমাৰ কি ভুল আছে সেইটো আমি জানো বিচাৰ কৰি লওঁ। অসমীয়াৰ প্ৰতিটো উৎসৱত আমি যে এটা এটা গছৰ পুলি ৰুওঁ, তেনেহ'লে আমিও সুখী হ'ম, প্ৰকৃতিও সুখী হ'ব। আজি কাতি বিহু বুলি মই এডাল বৃক্ষ ৰোপণ কৰিব বিচাৰিছোঁ। এয়া আম গছ। বলক আমি এই গছডাল ৰোপণ কৰোঁ। গছপুলিডাল ৰুলেই নহ'ব, ইয়াৰ দায়িত্বও ল'ব লাগিব। মই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যে এই গছডাল মই ডাঙৰ হোৱালৈকে দায়িত্ব ল'ম। কাতি বিহুৰ দিনাখন প্ৰতিজন খেতিয়কে নিজৰ খেতিডৰাত চাকি জ্বলাই লক্ষী দেৱীক আৰাধনা কৰে, যাতে তেওঁৰ খেতিডৰা ধানেৰে উপচি পৰে। আজিৰ দিনটোতে গোহালিৰ সন্মুখ আৰু ঘৰটোৰ চৌপাশ বন্তিৰে উজ্জ্বলিত কৰি তোলে। গোহালিত গোধন বৃদ্ধি হওক বুলি আৰু ঘৰত লক্ষীৰামক আগমন হওক বুলি চাৰিওফালে পোহৰ কৰি ৰাখে।
ভেদে কাতি বিহুৰ নিয়মবোৰ বেলেগ বেলেগ। আমাৰ ইয়াতে গৃহস্থৰ চোতালত ৰাইজ আহি ৰাইজে নাম গাই গৃহস্থক আশীৰ্বাদ দিয়ে। আজি বতৰটো সিমান এটা ভাল নহয় বাবে ৰাইজে আমাৰ তাতে নামফাকি নুজুৰিলে আমাক আশীৰ্বাদ দিয়ে ৰাইজ গুচি গ'ল। তেনেহ'লে ভিউৱাৰ্ছ, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আপোনালোকৰ ফালে কেনেকুৱা নিয়মত কাতি বিহু উদযাপন কৰে আমাক কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।